हेलो फ्रेंड्स की खबर आपनालोकर आई होप आपनालोक सकलो बहुत बेसि भाले आछे आरु मोरो भाले मैं निको आपनालोक पुनरबार स्वागतम जनाइছো मोर अन्य एटी ब्लगলৈ भाबिছো आपनालोक डेली ब्लग दिम बुली भाबिছো हेतु कारणे আজি আপোনাৰ ইভিনিংৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো এতিয়া মই অফিচৰ পৰা আহি পালো জাস্ট এতিয়া কাপোৰ চেঞ্জ কৰি কিনে অলপ ফ্ৰেছ হৈ মই এতিয়া পাৰ্কলৈ যাব ওলাইছো মানে ওচৰতে এখন এক্সাৰসাইজ পাৰ্ক আছে তাতে অলপ এক্সাৰসাইজ কৰিম বুলি ভাবিছো সদায় গধূলি গধূলি মানে ওচৰতে হয় আৰু ন হেতু কাৰণে অলপ মনটো ভাল লাগিব হেতু কাৰণে আপোনালোকক ভাবিলো দেখাও আৰু আজি ৰাতি ডিনাৰ কৰিব যাম হেতু কাৰণে আপোনালোকক সকলোবোৰ মই দেখাই যাম এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছো বলক তেতিয়াহলে আপোনালোকে চাই থাকক আজি ভিডিওটো ষ্টাৰ্ট কৰিছো हेलो गाइस আমি আহি পাই গলো পাৰ্কত ইয়াতে এক্সাৰসাইজ কৰি আছে সবে সৰু লছলো বেছি আছে আৰু ময়ো কৰিলো এটা এক্সাৰসাইজ কৰা বস্তু আছে সৰু লছলি আৰু বেছিভাগ ডাঙৰ মানুহ আহে ইয়াতে অলপ এক্সাৰসাইজ কৰিলো তাৰপিছত এতিয়া ঘৰত যাওঁ অলপ ফ্ৰেছ হৈ আকৌ ৰাতি আজি বাহিৰত ডিনাৰ কৰিব যাম মানে আজি আমি মন্দিৰ খাব যাম হেতু কাৰণে ভাবিলো আপোনালোকক দেখাম ভিডিওটো চাই থাকিব আপোনালোকে হেফালৈকে exercise paisa आगे पीछे आए बाएं सब धीरे खड़े रहे এয়া বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে ককাল ভাগি আছে দুইগৰাকী আকৌ আমাৰ লগত আজি আহিছে অমৰদা এয়া অমৰদা হয় অমৰদা কক কিবা এটা কেনেকুৱা লাগিছে ভাল লাগিছে আমি এতিয়া বৰ্তমান পাৰ্কত এতিয়া আমি আৰু অকমান এক্সাৰসাইজ কৰিলো সদায় আহিম ন আবেলি আজিৰ পৰা সব ভকত হৈ গৈছো হাইদৰাবাদত থাকি দেখিবলৈ পাইছে আমাৰ পেট বাঢ়ি আছে ষ্টমাক বাঢ়ি আছে পুৰা বাঢ়ি আছে ভিডিঅ'টা এতিয়া এক্সাৰসাইজ কৰি আছো আমি সকলোৱে ডেইলি আহিম বুলি ভাবিছো আৰু হয় হয় ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া অলপ ইয়াত জিৰাব আহিছো এয়া চব ইয়াতে এনেকৈ ইমান ধুনীয়া বননি ইয়াতে চব বহি আছে এনেকৈ জিৰাব আহিছো এইজনী ৰেখাশ্ৰী এয়া অমৰদাহেত সেইফালে পুৰা অলপ ইয়াতে ৰেষ্ট ল'লোঁ মানে ভাগৰ লাগিছে আৰু এতিয়া ঘৰত যাওঁ গৈ আকৌ ফ্ৰেছ হৈ পৰা ঘামি গৈছোঁ গা চা ধুই আকৌ ডিনাৰ কৰিব যাওঁ বলক আপোনালোকক সেইবোৰো দেখাই আছোঁ আজি ক'ত খাব যাওঁ কি খাওঁ সকলোবোৰ দেখাই আছোঁ আপোনালোকে খালি শেষলৈকে সেইটো কাৰণে গাড়ীত আহি আছোঁ আৰু ইয়াতে মানে আপোনাৰ আৰবিয়ান ৰেষ্টুৰেণ্টত গৈ আছোঁ তাতে আপোনাৰ মন্তি বহুত ধুনীয়া বনায় আৰু তলত বহি মানে আৰামছে শুই খাব পাৰি আৰু সেইটো কাৰণে আৰু কি খাবা কোৱা না আজি মন্দি কি ফিছ কয় এইটো কি ফিছ এটা যে দিয়ে গ্ৰিল ফিছ টিকা খাব গৈ আছোঁ বহুত ধুনীয়া বনাই বোলে আপোনালোকে চাই থাকিব হা ভিডিঅ'টো শেষলৈকে চাব কিন্তু আৰু কেনেকুৱা লাগিলে জনাব শেষত মই আগতে এবাৰেই খাইছোঁ মানে টেষ্টটো মনত আহি আছে আৰু সেইটো কাৰণে বলক আজি তেতিয়াহ'লে আপোনালোকক লৈ যাওঁ মোৰ লগতে চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া চাওক আমি এইখন হোটেলত আহিছোঁ খাবলৈ এতিয়া ক'ত আছে 6 ফ্ল'ৰ নে 5 ফ্ল'ৰ 6 ফ্ল'ৰত আছে চাওক না কিমান ধুনীয়া ৰেষ্টুৰেণ্টখন এয়া চাওক আৰবিয়ান ৰেষ্টুৰেণ্টত আমাক স্বাগতম জনাই আছে সঁচাকৈ বহুত মানে ভাল লাগিছে সোমাই ভাল লাগিছে চাই থাকক এয়া ফাইনেলি আমি আৰবিয়ান ৰেষ্টুৰেণ্টত পাই গ'লোঁ চাওক না ৰেষ্টুৰেণ্টখন ৱাও কি ধুনীয়া লাগিছে নহয় আৰু যে ইয়াতে চাওক না এনেকৈ বহি শুই খাব পাৰি বলক আমি আগত খাই লওঁ তাৰপিছত জনাই আছোঁ টেষ্টটো কেনেকুৱা হয় এয়া এতিয়া বৰ্তমান আহিছে আমাৰ গ্ৰিল ফিছ এইটো গ্ৰিল ফিছটো সঁচাকৈ বহুত টেষ্টি হয় আৰু মানে টেষ্টটো মানে বহুত ধুনীয়া হয় আৰু মানে একচুৱেলি কি হ'ল ন মই ভিডিঅ'বোৰ মানে মিউট কৰি দিবলগীয়া হ'ল মানে ইয়াত পুৰা গান বাজি আছে আৰু বহুত ধুনীয়া হয় মানে খাই থাকোঁতে যিটো মানে যেনেকৈ ক'ব পাৰি বা টেষ্টটো যেনেকুৱা হয় আৰু মানে এনেকৈ কোৱাটো বহুত ডিফাৰেঞ্চ ন তথাপিতো কিন্তু বহুত টেষ্টি হয় আপোনালোকে নিশ্চয় টেষ্ট কৰিব ইয়ালৈ আহিলে গ্ৰিল ফিছ মিছ নকৰিব কেতিয়াও বহুত টেষ্টি হয়
খাই চাওঁ ৰ'ব মই মানে খায়ে আছোঁ ৱাও বহুত টেষ্টি হয় খাবলৈ বহুত ভাল লাগিছে আৰু আপোনালোক হায়দৰাবাদ আহিলে ইয়াত মানে যোন অহা নাই বহুতটো আহিছে বাৰু আৰু যোন মানে অহা নাই আপোনালোকে ইয়াতে আহিব হা মানে মন্দি খাব আহিবই আৰু বহুত টেষ্টি হয় মই খাই পেলাই আপোনালোকক এইয়া ফাইনেলি আমাৰ মন্দি আহি গ'ল বহুত মানে ভাল লাগিছে খাওঁ খাওঁ লাগি আছে ন থালখন চাওক না কিমান ডাঙৰ মানে ইয়াত একেলগতে এনেকৈ 4-5জনে খায় ন আমি একচুৱেলি দুজনহে আছোঁ বাৰু ইয়াত চাওক এনেকৈ মানে 4-5জনে একেলগতে খাব পাৰি সেইটো কাৰণে ইমান ডাঙৰকৈ দিয়ে অকলে খোৱাটোতো বাৰু পচিবল নহয়েই আৰু এতিয়া খাই চালে গম পাম কেনেকুৱা হয় আৰু পূৰা ওপৰত ড্ৰাই ফ্ৰুইট দি থোৱা আছে সেইটো কাৰণে চাগে আৰু বেছি টেষ্টি হ'ব আৰু চিকেনটো পূৰা ড্ৰাই হয় এইফালে খাই আছে কৈছে মানে বহুত টেষ্টি বুলি কৈছে একদম ছুপাৰ বুলি কৈছে মই নিজে খাই চাওঁ ৰ'ব তাৰপিছত আপোনালোকক জনাই আছোঁ ছুপাৰ নে ওপৰ ঠিক আছে মানে কেমেৰাটো ধৰিবলৈ প্ৰব্লেম হৈছে এফালে আন্ধাৰো উঠি আছে সেইটো কাৰণে সঁচাকৈ টেষ্টি হয় দেই খাইছোঁ বহুত টেষ্টি লাগিছে আৰু চিকেনটো খাই চোৱা নাই বাৰু চিকেনো খাই চাওঁ বহুত টেষ্টি লাগিছে চব পূৰা ফিনিছ কৰি দিলোঁ একদম চুচি বাচি খাইছোঁ আৰু নোৱাৰিছোঁগৈ আৰু মানে একদম পূৰা কিবা লাগি গৈছেগৈ পূৰা খতম কৰি আহিছোঁ পইচা দি খাইছোঁ ন আমি আহি গ'লোঁ মন্দি খাই বহুত টেষ্টি লাগিলে মই মানে আগতে বিৰিয়ানী খাইছোঁ আগতে মন্দি খাইছোঁ নাই মই খাইছোঁ কিন্তু পাহৰি গৈছোঁ বহুত টেষ্টি হয় বহুত ধুনীয়া লাগিলে খাই কেনেকুৱা লাগিলে কোৱা ধুনীয়া লাগিলে মাংসত লাগি আছে দাঁতত মাংস পূৰা মাংসই ৰৈ আছে মোৰ নাই লগা মোৰ দাঁতকেইটা ভাল যে সেইকাৰণে নালাগে মানে হেল্ল' গাইজ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া ঘৰলৈ আহি আছোঁ আৰুতো ভিডিঅ' কৰা নহ'বই ন বহুত ভাগৰ লাগিছে আৰু মেইনকৈ আজি অলপ এক্সাৰচাইজ কৰিলোঁ ন সেইটো কাৰণে বেছি ভাগৰ লাগিছে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব হা আৰু মই আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই